গুড ইভিনিং আজি মই বহুত দিনৰ মূৰত আকৌ ভিডিঅ' কৰিবলৈ লৈছোঁ কিয়নো আজি অকণমান ওলাই যাওঁ বুলি আহিছোঁ আৰু আমি অলপতে আমি এফালে যাম বুলি ভাবি আছোঁ মনতে সেইকাৰণে তাৰ কাৰণেও প্ৰস্তুতি কৰি আছোঁ আৰু এয়া আমি যাবলৈ ওলাইছোঁ আজি চিম্পুৰ ঘৰলৈ চিম্পুৱে খাবলৈ মাতিছে ভাত চিম্পুৰ মানে মাক দেউতাক আহিছে সেইকাৰণে তাই আমাক ভাত খাবলৈ মাতিছে আৰু সেইকাৰণে আমি এতিয়া চবেই ওলাইছোঁ এতিয়া চিম্পুৰ বাৰ্থডে হৈ গ'ল আৰু ছোৱালীজনীৰো বাৰ্থডে হৈ গ'ল আমি সিহঁতে বাৰু আজিকালি নিজৰ মাজতেই চেলিব্ৰেট কৰে আজি আমি যাবলৈ ওলাইছোঁ সেইকাৰণে গৈ পেলাই ৰাস্তাতে গিফ্ট এটা কিনি লওঁ দুইজনীৰ কাৰণে সৰু সুৰাকৈ গিফ্ট দুটামান কিনি লওঁ কিনি পেলাই এয়া গৈ আছোঁ আৰু এতিয়া ক'ত সোমাওঁ জানো কিবা কিনিবৰ কাৰণে কিবা মাৰ্ট এখন আছে মাৰ্টতে সোমাম চাগে তাৰপিছত কেইটাত ঘূৰি আহোঁ নাজানো আৰু মাক দেউতাকৰ চোৱাৰ উদ্দেশ্যেহে ওলাইছোঁ আমি ব'লকচোন মোৰ লগতে পালবি হ'ল বোলা আহা আহা বোলা 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 লাইট চাইট অফ কৰা আমাৰ পিন্ধাই নাই ৰ'বা দেই লাহে লাহে লাইটটো অফ কৰিবা দেই মই লাইট অফ কৰিলোঁ পাপাই নেদেখা হৈ গ'ল ঠিক আছে দিয়া বোলা কৰা লিমা আহা মা বোলা ইমান চকুটো খচখচাইছে নহয় মানে মই আইটন এটা কিনিবলৈ পঠাইছোঁ কেইটামান এওঁ গৈছে ফাৰ্মাচীলৈ মোৰ কাৰণে আইটন কিনিব ইমান চকুত খচখচাই আছে ন অতনিৰ পৰা বা ইমান ভিৰ আজি ন ড্ৰিম মাৰ্ট পালোহি ড্ৰিম মাৰ্টৰ পৰাই ছোৱালীজনী আৰু চিম্পুলে বুলি এটা এটা গিফ্ট লৈম বুলি আমি সোমাই আহিলোঁ এয়া ভাল লাগিছে ন ইমান ভাল লাগিছে এইটো দেখো ভিতৰত লাইট থকা এটা ফটো ফ্ৰেম ল'লোঁ তাৰপিছত আমি বেগ চালোঁ বেগবোৰ দেখোন ইমান এটা সুবিধাজনক নহয় বহুত মানে কিবা অলপ হ'লেও কিবা খুঁত এটা আছে সেইকাৰণে বেগবোৰ আৰু চাই পেলাই এইহে থৈ আহিলোঁ এটা ফটো ফ্ৰেম কিনিলোঁ কিবা আছে আমি আহিলোঁ এতিয়া বস্তু ল'লোঁ আৰু হৈ গ'ল ন গিফ্টটো এটা পাৰফিউমেই লৈ ল'লোঁ এই আমি আৰু গিফ্ট চিফ্ট ল'লোঁ লৈ পেলাই এতিয়া আমি গৈ আছোঁ সিহঁতৰ ঘৰলৈ চিম্পুহঁতৰ ঘৰলৈ মাক দেউতাক আছে গৈ পেলাই চাওঁ মাক দেউতাকৰ অলপ বয়স হৈছে সেইকাৰণে আমি লগ পাবলৈ ভাল লাগিব আৰু ল'লা ন গিফ্ট চিফ্ট এয়া মল পালোহি মল পাৰ হৈ পেলাই আমি সোমাই যাম এতিয়া এইফালে আহি গ'লোঁ সিহঁতৰ ঘৰ সেইটো ফোন লৈ লওঁ ন দিয়ক আপুনি গাড়ীখন পাৰ্ক কৰি আহি থাকক কালি গিফ্ট লৈছা বোলা 301 বোলা আজি আণ্টিহঁতৰ ঘৰত গৈ পেলাই একদম ভাল লাগিব বহুত দিনৰ মূৰত আহিছোঁ তাৰপিছত পালবিটো বিজি আছে একদম লগৰ ছোৱালীৰ লগত কথা পাতাত Birthday girl? Happy birthday to me. No. Happy birthday. Wow. बहुत जिया गुड पैसो. इमान जिया गुलाइसे. Kimsi. 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 এয়া চাওক চবেই নিজৰ নিজৰ ফ্ৰেণ্ড বিচাৰি লৈছে কথা পাতিবৰ কাৰণে বা চিম্পুৱে বনাইছে মাংস এয়া আৰু এয়া কি বনাইছা চিকেন চিকেন আৰু এয়া কিবা কণী কিবা বনাইছা ন কণীৰ তৰকাৰী বাপৰে বহুত বনাইছা দেই খাম আৰু এতিয়া এইটো হ'ল কলিফ্লাৱাৰ ডাল বাপৰে এয়া হ'ল চালাড নাই ধুনীয়া হৈছে খানা বঢ়িয়া খানা দেই আজি আমাৰ লগতে চিম্পুৱে আৰু এঘৰ ফেমিলি মাতিছিলে কিয়নো সেইঘৰো হ'ল অসমীয়া ফেমিলি সিহঁতৰো আহিছিলে হাজবেণ্ড ৱাইফ আৰু অকণমানি ছোৱালীজনী এই অকণমানি ছোৱালীজনী ভাত নাখায় তাকে মানে সিহঁতে খুৱাবলৈ লৈছে মাক বাপেক দুইজনী কিমান বিজি সিহঁতে কথা পতাত এওঁলোকে ভাত খাইছোঁ চবেই গৈ আছোঁ লিম যোৱা হাতখন ধুই পেলাই খোৱা
খাইছা খাবলৈ ভাল হৈছে কোনটো খাইছা চব খাইছা চিম্পু যাওঁ বাই বাই খোৱা বোৱা ইমান ধুনীয়াকৈ বনাইছিলে চব খালোঁ আৰু খাই পেলাই খুৰাহঁতৰ লগতো বহুত সময় কথা পাতিলোঁ খুৰা খুৰীৰ আজিকালি গাটো বৰ এটা ভাল নাথাকে অকমান নিটো কিমচি বল 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 কিমচি বলো লিভ মাতিলে বলা বলা এওঁলোকো যাব ওলালে আমাৰ লগতে আহি গ'ল ন বাপা পানী খাবলৈ গ'ল আকৌ ৰ'বা ব'লা ব'লা এতিয়া যাওঁ আৰু গুড নাইট ডাঙৰ ছোৱালীজনী আগত বহে নেকি ডাঙৰ ছোৱালীজনী ডাঙৰ ছোৱালী আগত দাদা সুধিছে আপোনাৰ ডাঙৰ ছোৱালীজনী আগত বহিব নেকি বোলে ডাঙৰ ছোৱালীটো মইতো তাকে কৈ আছো ডাঙৰ ছোৱালী আগত বহি দাদা চব ছোৱালীহে হৈ গ'লো খালোঁ বোলো আহিলোঁ আৰু দেই ভাল লাগিলে ন বাৰটা বাজিব হ'ল ন আহি গ'লো ভালবি ওপৰলৈ খোজকাঢ়ি গ'লগৈ আমি লিফ্টত যাম দিয়া ভাল লাগিলে ন আজি ভাল ঠাণ্ডা বাহিৰত বহুত ঠাণ্ডা হয় এয়া আমি আহি ঘৰ পালোহি আজি খাই পেলাই বহুত ভাল লাগিলে চিম্পুৱে বৰ ধুনীয়াকৈ বনালে আৰু সিহঁতৰ ঘৰলৈ এটা ফেমিলিও আহিছিলে যে সেই ফেমিলিটোকো লগ পালোঁ ভাল লাগিলে গোটেইখিনি খাই বৈ পেলাই চব একেলগে ওলাই আহিলোঁ এতিয়া আহি ঘৰ পালোহি ঘৰ পাই আহি লৰালৈকে মই কাপোৰটো সলাই ল'লোঁ তাৰপিছত এতিয়া আমি আৰু শুবলৈ যাওঁ আজি ভিডিঅ'টো মই ইমানতে অন্ত পেলাইছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই